এতিয়া সন্ধিয়া 8টা বাজিলে আৰু আজি দিনৰ 1টাৰ পৰা এতিয়া 7:30 মানলৈকে আজি এটা একদম বিশেষ কামত ব্যস্ত হৈ আছিলোঁ আৰু কি কাম মই জনাই আছোঁ। তাৰ আগতে মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। মাজতে কেইদিনমান যিটো গৰম পৰিছিলে সেইকাৰণে ভিডিঅ' বনাবলৈ একেবাৰে মন যোৱা নাছিলে, এলাহ এলাহ ভাৱ এটা লাগি আছিলে আৰু আজি ভাবিলোঁ নহ'ব, ভিডিঅ' বনাবই লাগিব। সেইকাৰণে আজি দিনত সোনকালে ভাত পানী খাই আজৰি হৈ কিবা এটা বনোৱাত লাগি গ'লোঁ। তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু কি বনালোঁ আপোনালোকে ধৰিব পাৰিছেনে? মোৰ এয়া বেকগ্ৰাউণ্ডত দেখা পাইছে চাগে আপোনালোকে। আজি 3টা বনালোঁ। 3টা বনাওঁতে মোৰ আজি কিমান সময় লাগিলে চাওকচোন। দিনৰ 1টাৰ পৰা সন্ধিয়া 7:30 হৈ গ'ল, তেতিয়ালৈকে কিমান সময় হ'ল ধৰিব পাৰিছে আপোনালোকে। আৰু এইকেইটা বনালোঁ, মই কেনেদৰে বনালোঁ চাই লওক আপোনালোকে। আৰু চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু তাৰ আগতে নতুনসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই এনেকুৱা এখন কাপোৰ লৈছোঁ আৰু এয়া দেখিছে দুখন একে চাইজত কাটি লৈছোঁ আৰু দুইখন এতিয়া মই এয়া চিলাই ল'ব লৈছোঁ। এয়া কিনাৰকেইটা চিলাই ল'ম আৰু মই এইটো বসিয়া চিলাই দিছোঁ। বসিয়া চিলাই দিলে চিলনিটো বেছি ভাল হৈ থাকে আৰু ওলাই যোৱাৰ চান্স নাথাকে, সেইকাৰণে বসিয়া চিলাই দিছোঁ। আৰু চিলনিটো দিওঁতে একেবাৰে কিনাৰলৈ দিব নালাগে, অকণমান জেগা ৰাখিব লাগে। এয়া চাওক, মই অকণমান জেগা ৰাখি পেলাই চিলাইছোঁ। আৰু মোৰ কাপোৰডোখৰ এয়া গোটেই চাৰিওফালে চিলোৱা হৈ গ'ল। তাৰ মাজতে এয়া দেখিছে অকণমান মই ৰাখি থ'লোঁ। ইয়াতে এটা কাম কৰিম, এইটো এতিয়া মই চিধা কৰি ল'ম এনেদৰে। এইটো চিধা হৈ গ'ল। এতিয়া মই এইফাল দিম। এয়া চাওক, এনেকুৱা কিনিবলৈ পায় তাত সোমাব পৰা। এনেকুৱা চিন্থেটিক টাইপৰ হয়, এনেকুৱাবিলাক সোমোৱাই দিছোঁ। তেতিয়া কোমল হয় বহুত। আপোনালোকে যিমান ইচ্ছা সিমানটো সোমোৱাই ল'ব পাৰে, কিমানটো মানে কোমল ৰাখিব বিচাৰে। মই নিজৰ অনুসৰি সোমোৱাই লৈছোঁ অলপ। যিমান সোমোৱাই সিমানে কোমল হয় গাৰুটো, সেইকাৰণে অলপ সৰহকৈ সোমোৱাব লাগে। এয়া মোৰ গোটেইখিনি সোমোৱা হৈ গ'ল। এতিয়া এই ৰাস্তাটো মই বন্ধ কৰিম, তাৰ কাৰণে এয়া এনেদৰে চিলাই লৈছোঁ। আৰু চিলনিটো খুব সৰু সৰুকৈ দিব লাগে যাতে ধৰিব নোৱাৰে, কাৰণ এইটো আমাৰ ওলাই থাকিব। সেইকাৰণে যিমান পাৰে সিমান সৰুকৈ দিব লাগে। এয়া চাব মই কেনেকৈ সৰু সৰুকৈ দিম, আপোনালোকে চাই থাকক। এয়া মই দেখা পাইছে কিমান সৰু সৰুকৈ দিছোঁ। আৰু এয়া আমাৰ গাৰুটো ৰেডি হৈ গ'ল। গাৰুটোৰ ওপৰত বনাবৰ কাৰণে মই এনেদৰে চকু বনাই লৈছোঁ। এয়া দেখিছে দুটা বনাইছোঁ। তাৰ ওপৰত দিবৰ কাৰণে এনেদৰে সৰু দুটা বনাই লৈছোঁ আৰু লগতে এই দুটাও বনাইছোঁ আৰু এইখন মুখ বনাই লৈছোঁ। আৰু মই কেনেদৰে কৰোঁ চাই থাকক। তাৰ কাৰণে মই লৈছোঁ ফেভিকল, আৰু ফেভিকলটো এনেকৈ কাপোৰত খুব ধুনীয়াকৈ লাগি যায়, কোনো এৰাৰ চান্স নাথাকে। সেইকাৰণে ফেভিকলকে ব্যৱহাৰ কৰিছোঁ আৰু এয়া এনেদৰে লগাই লৈছোঁ। চাই থাকক আপোনালোকে মই কেনেদৰে কৰিছোঁ। এতিয়া মই এইকেইটা গাৰুত লগাই ল'ম। গাৰুত লগাই ল'বৰ কাৰণে মই একেদৰে ফেভিকলে ইউজ কৰিছোঁ। খুব ধুনীয়াকৈ লাগি যায়, মই ব্যৱহাৰ কৰি চাইছোঁ। ধুনীয়াকৈ লাগে কাৰণে মই ফেভিকলকে ইউজ কৰিছোঁ। এনেদৰে ধুনীয়াকৈ ফেভিকল অলপ সৰহকৈ লগাই ল'ব আৰু নিজৰ জোখ অনুসৰি এনেকৈ লগাই দিব। আপোনালোকে যদি এনেদৰে বনাব বিচাৰে তেন্তে নিজৰ পচন্দ অনুসৰি যিকোনো শ্বেপৰ চকু, মুখ বা নাক এনেদৰে আপোনালোকে নিজৰ পচন্দ অনুসৰি বনাই এনেদৰে লগাব পাৰিব। মই এইটো ডিজাইন ভাল পাওঁ, সেইকাৰণে মই এনেকৈ লগাইছোঁ। আপোনালোকে যিটো ভাল পায় তেনেদৰে লগাই এনেকৈ চাবচোন, বহুত ভাল লাগে। আৰু এইটো কৰি হোৱাৰ পাছত আপোনালোকৰ মনটো নিশ্চয় ভাল লাগিব, কাৰণ নিজে কৰা বস্তু এটা যেতিয়া সম্পূৰ্ণ হৈ উঠে সঁচাকৈ বহুত ভাল লাগে।
এইটো গাৰু মোৰ হৈ গ'ল। এতিয়া একেদৰে মই এই দুটা গাৰু বনাই লৈছোঁ। সেই দুটা গাৰু আগৰটো চিলোৱা ধৰণে তেনেকৈ চিলাই লৈ এনেদৰে ৰেডি হৈ গ'ল। আৰু এই দুটাও মই এতিয়া ডিজাইন কৰিম, আপোনালোকে চাই থাকক। প্ৰথমে মই পেপাৰত এনেকুৱা এটা ডিজাইন বনাই ল'লোঁ আৰু এনেকৈ ডিজাইনটো বনাই কৰিবলৈ সুবিধা হয়। আৰু এয়া তেনেদৰে মই কাটি ল'লোঁ। আৰু এইটো কৰোঁতে কিন্তু অলপ সময়ৰ প্ৰয়োজন হয়, বহুত টান হয় এইটো কৰিবলৈ। আৰু এতিয়া মই একে প্ৰচেছৰে আগৰটো যেনেদৰে মই আঠা লগাই লৈছিলোঁ, এইটো তেনেদৰে আঠা লগাই ল'ম। একেই প্ৰচেছ হয়, খালি আঠাটো অলপ ভালদৰে লগাব লাগে যাতে এৰি নাযায়, সেইকাৰণে অলপ ভালকৈ লগাব লাগে আঠাটো। একেই প্ৰচেছৰে মই এইটোও বনালোঁ। এইটো বনোৱা নেদেখালোঁ আৰু একেই হয়, সেইকাৰণে এনেকৈ দেখাই দিলোঁ। কেনেকুৱা লাগিছে? আৰু মোৰ ফাইনেল পিল'কেইটা এইকেইটা কেনেকুৱা লাগিছে বাৰু? মোক কমেণ্ট কৰি জনাব কোনটো বেছি ভাল লাগিছে। মোৰ কিন্তু গোটেইকেইটাই বহুত ভাল লাগিছে, কাৰণ মই নিজে বহুত কষ্ট কৰি বনালোঁ, সেইকাৰণে ভাল লাগিছে।